নেক্সট ডে আমি গৈ আছোঁ দেওপানী মানে বাজিলে সেইটো কাৰণে ভিডিঅ'টো নকৰিলোঁ আৰু এতিয়া যাম আমি দেওপানী মন্দিৰ তাৰপৰা যাম এই যাম দৈ খাবলৈ যাম তাৰপৰা মই যাম ঘৰত ভিডিঅ'টো চাই যাম আৰু কেনেকুৱা লাগে বনাব ভিডিঅ'টো চাই মাইনা একদম বেয়া পুৰা একদম হেণ্ডচাম হৈ আহিছে দেখিছে নে কুৰ্তি চুৰ্তি লগাই ছোৱালীজনী কিজান প্ৰপ'জ দিয়ে নেকি বুলিব কালিও লগাইছিলোঁ এডোখৰ নম্বৰ ভাবি নহয় আকৌ দেই আমি এতিয়া বোকাজান মানে ডিমাপুৰ চাইডেদি আহি আছোঁ আমাৰ ঘৰ দেওপানী মন্দিৰ পাৰ হৈ আহিব লাগে গোলাঘাট হৈ আহিলে ন মাইনা বজাৰ বহে সাপ্তাহিক বজাৰ মঙলবাৰে বহে আৰু এইখন দেওপানী গেট কৃষ্ণ দেই আপোনালোকক ধুনীয়াকৈ দেখুৱাই উঠাই যাওঁ নে ৰাখিছে ঐ কৃষ্ণ কৃষ্ণ তো সহায় দিম বুলি ভাবিছোঁ আহি আছোঁ ৰ'দটো বহুত দি আছে চব মেলা ছাগলী হয় ন তো দেওপানী ভিতৰৰ পৰিৱেশটো এনেধৰণৰ চবলে চবে বহুত ইয়াত নহা মানুহ নাই নেকি হা দেওপানী আমি গৈছোঁ বোলে সোধাই নাই লাইন পাতি আছিলোঁ যে ভোগৰ কাৰণে পাই গ'লোহি দেওপানী মন্দিৰ আমাৰ এয়া
মইনা কলিজাই লৈ আহিছে শৰাই। আমি শৰাই দিম বুলি বহুত দিনৰ পৰাই ভাবি থৈছিলোঁ ন, পূজাত অহা নহ'ল দেই দোকানত থাকোঁতে, সেইকাৰণে মন্দিৰৰ পৰিৱেশটো চব নাই ইমান ধুনীয়া। শৰাই দিয়াৰ পিছত ক'ত যাম? শিৱ মন্দিৰ। ইমান একদম ঠাণ্ডা পৰিৱেশ ন, আহিলে এনেই মনটো ভাল লাগে, লাগে নাই তোমাৰ? তো চাকি নহয় ধূপহে জ্বলাম। তাৰপিছত শৰাই চৰাই দি আমি পূজা চূজা কৰিলোঁ, আপোনালোকক আকৌ দেখুৱাই গৈ আছোঁ হয় নাই? কি নে চাকি ধূপটো সেই ইয়াত চাকি জ্বলোৱা ঠাই এডোখৰ আৰু ষ্ট্ৰেণ্ড আছিলে, কিন্তু ইয়াতে এইডোখৰ তো আমি ধূপ জ্বলাই ল'লোঁ, এতিয়া গৈ আছোঁ শৰাই দিবৰ কাৰণে। এইফালে দেখিছে নহয় এইফালে, তো এতিয়া শৰাই দিমগৈ আৰু। তো শৰাই দি কৰি আপোনালোকক দেখাই আছোঁ। তো শৰাই দি লওঁ, একদম শান্তি পৰিৱেশ দেখিছে। তো শৰাই চৰাই দি আপোনালোকক দেখাই আছোঁ। তো শৰাই দি কৰি ওলাই গ'লোঁ আমি। তো শৰাই দি কৰি ওলালোঁ আৰু আমি এতিয়া যাম শিৱ মন্দিৰ। তো এই যাবগৈ যে 10টা বজাত মানে ট্ৰেইন আছে, সেইটো কাৰণে লৰালৰি হৈ আছে আমাৰ। তো ইয়াত বেছি টাইম থাকিব নোৱাৰিম। তো সেইভাগে দেখিছে নহয়, মানে বহুত লৰালৰি মানে আজি যাব আজি যোৰহাট। তো লৰালৰিকৈ শৰাইখন দি ল'লোঁ আৰু এতিয়া যাম শিৱ মন্দিৰ। আমি আজি ভালকৈ একো দেখাব নোৱাৰিলোৱে। তো বহুত লৰালৰি হয় নাই? এই ট্ৰেইনত মই ডাইৰেক্ট ঘৰত যাম। তো ঘৰতো বহুত কাম থাকে নহয় কিবা কিবি, সেইটো কাৰণে মই ভিডিঅ' দিব নোৱাৰোঁ। তো এতিয়া ফটাফট ওলাওঁ আৰু শিৱ মন্দিৰলৈ যাম। তো ডাইৰেক্ট শিৱ মন্দিৰত গৈ দেখাই আছোঁ আপোনালোকক নেকি? গাইজ আমি এতিয়া দেওপানী মন্দিৰৰ পৰা ওলাই আহি আছোঁ শিৱ মন্দিৰত। দেখুৱাবলৈ আজি ইমান মানে কি হ'ল, লৰালৰি হৈছে নহয়, অকণমান স্পীড বলা, সেইকাৰণে মামী কোনফালে শিৱ মন্দিৰলৈ গৈ আছোঁ, আপোনালোকক দেখুৱাম। অকণমান ভিতৰত ন মন্দিৰ, অকণমান স্পীড বলা। আৰু 9 কিলোমিটাৰ আছে নহয়। কি? 9 কিলোমিটাৰ কিমানটো চাব দেই গাইজ আপোনালোকে। ভিডিঅ'টো স্কিপ কৰি নাই বনো, আপোনালোকে চাই যাব 9 কিলোমিটাৰ কিমান দূৰ। ৰাস্তাটো ব্লক দিয়া, আজিকালি বিজেপি চৰকাৰ হোৱাৰ পৰা ৰাস্তাবোৰ ভাল হ'ব লাগে ন। আমি পাই গ'লো শিৱ মন্দিৰ। শিৱ মন্দিৰৰ ওচৰতে এয়া নামঘৰ আছে, এয়া এই গেটত নাই কিবা এখন ৰবা নাম কি কৰিছা বাৰু, নামিবলৈ দিয়া নাই। এইখন হ'ল শিৱ মন্দিৰৰ গেট আৰু ভিতৰত এইবোৰ মাইনাই দেখুৱা তুমি। মই নোৱাৰোঁ, মই এইবোৰ লৈ লওঁ, তুমি ভিডিঅ' কৰা। ঐতিহাসিক দেওপানী শিৱ মন্দিৰ থান। ফাৰ্ষ্ট টাইম আহিছোঁ ইয়ালৈ মই। দেও আছে ন। আমি শিৱ মন্দিৰ চাকি জ্বলাই ওলাই আহিলোঁ। তো এতিয়া যাম ডাইৰেক্ট ঘৰলৈ আৰু অলপ শিৱ মন্দিৰ কিছু দেখাই মই আপোনালোকক শিৱ মন্দিৰটো। তো আছিলে এনেকুৱা ধৰণৰ। তো দেওপানীতে আছিলে, মই ফাৰ্ষ্ট টাইম আহিছোঁ আজি। সিহঁতৰ নিজৰ ঠাই আহিবই হয় নহয় বাৰু, মই ফাৰ্ষ্ট আহিছোঁ আজি। তো ভিডিঅ'টো কেনেকৈ লাগিছে জনাব চাই। তো
আছিলে শিৱৰাত্ৰি এনেকৈ ডেক'ৰেশ্যন কৰা হয় বৰ মজা লাগে তো মই যোৱাবাৰ কৈ আছিলে অহা কথা তো আহিব নোৱাৰিলোঁ তো ব'লা গৈ থাকোঁ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰোঁ দেৱপানী মন্দিৰত আকৌ চাওঁ পিছত এই খবৰ যোৱা কি পাওঁ দেখাবৰ কাৰণে ভিডিঅ'টো চাই যাব আৰু এতিয়ালৈ ইমানেই বস্তু লক্ষ্যই কৰা নাছিলোঁ চাওকচোন বাৰু বৰ মজা লাগিছে নহ'লে ধৰিবই নোৱাৰিলোঁ মই এতিয়াহে গম পাইছোঁ পুৰা দম্বৰু ইমান মজা লাগিছে আকৌ আহি পালোঁ সৰুপথাৰ এইফালে বেগ এই ভিডিঅ' নাই এই বাজে তো এই খবৰ আহিলোঁ এই আহিব বেছি টাইম নাই তো এক ফ'ল' কৰি ল'বা সকলোৱে 22.4K আছে ভিডিঅ' সাংঘাতিক বনাই ভাল ভাল ভিডিঅ' চাব কেমেৰা কিবা আহিলে বে গান এটা কোৱা না মই ইয়াতে এৰিলোঁ আৰু গৈ থাকোঁ আহিলে ভিডিঅ'টো মোক এনেও কৈছে